নমস্কাৰ বন্ধু বান্ধৱীসকল, চাওকচোন ভিডিঅ'টো মই আহিয়ে ষ্টেণ্ড কেবল পাইছোঁহি DND প্লাজা আৰু আশুতোষ এজেঞ্চি। ইয়াতে আপোনাৰ D2S আৰু ডিছ টিভি AMI ৰিয়েলমি ছাৰ্ভিচ চেণ্টাৰ হয়। সকলোৱে মিলি ইয়াতে বিশ্বকৰ্মা পূজা পাতিছে আৰু আজি D2Sৰ মিটিং এখনো আছে ইয়াতে। আপোনালোকক সকলোকে মই দেখাই আছোঁ। ভিডিঅ'টো চাওকচোন, এয়া চাওক ইমান ধুনীয়া সুন্দৰকৈ সজাইছে। গোটেই মানে ৰাস্তা কিনাৰত ছাতি D2Sৰ ছাতি লগাই মানে আৰু ভিতৰত বৰ সুন্দৰ মানে পেণ্ডেল কৰিছে। চব আপোনাৰ D2Sৰ মই ভিতৰলৈ সোমাই আহিছোঁ, চাবচোন। ইয়াত আপোনাৰ এইটো বেনাৰ লগাই দিছে D2Sৰ যিটো RF বক্স আছিলে, এই RF বক্সৰ মানে এডভাৰটাইজ এটা কৰি থৈছে ইয়াতে। ইয়াত কেনেকৈ কি আছে কি নাই চব আপুনি ইয়াত দেখাই দিছে আৰু আপুনি কি কৰিব, কেনেকৈ কৰিলে আপুনি বক্সটো চলাব পাৰিব সেইখিনি আছে। আৰু আপুনি ইয়াৰ বিষয়ে জানিবলৈ হ'লে D2Sত কল কৰিব লাগিব। কল কৰিলে আপুনি ইয়াত RF বক্সো পাব। ঠিক আছে বাৰু, মই ভিতৰলৈ আহিছোঁ। চাওকচোন, মই সোমাই আহিছোঁহে, অলপ আন্ধাৰ হৈ আছে দেই। চাব ভিতৰলৈ কি হৈ আছে চাওঁচোন, বলক আপোনালোকৰ চব ভিতৰলৈ সোমাইছোঁ। এইখিনিতে কাৰেণ্টটো গুচি গ'ল চাগে, সেইকাৰণে এন্ধাৰ হৈছে বাৰু। আহি মই য'ত মিটিং হ'ব, মিটিঙৰ ইয়াত পাইছোঁ, মিটিং হোৱা জেগাত পাইছোঁহি। কিন্তু ইয়াত এতিয়ালৈকে কোনো আহি পোৱাহি নাই। ধুনীয়াকৈ সজাই পৰাই থৈছে, সকলোৱে মিটিঙত মানে আহিব। এতিয়া মই পেনেলটোকে আপোনালোকক দেখাইছোঁ, বৰ ধুনীয়াকৈ সজাইছে। চব বেলুনবোৰ মানে ওলোমাই থৈছে, দেখিও ভাল লাগিছে। মই কেমেৰাটো ঘূৰাই পিনি দেখাইছোঁ চব। এয়া কোনোবা আহিছে মানে আহিছে আমাৰ D2S আৰু ডিছ টিভি ছোৱালীকেইজনী বহি কথা পাতি আছে। মই আকৌ বাহিৰলৈ আহিছোঁ। ভিডিঅ'টো দেখালোঁ আপোনালোকক, কেনেকুৱা পাইছে কমেণ্ট এটা কৰিবচোন। আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব তেতিয়া। আৰু এয়া আহি পালেহি নেকি দেই, বাহিৰলৈ আহিছে। কোনোবা আহি পাইছেহি। তেওঁলোকে গামোচা দেৱৰীজাই গামোচা পিন্ধাবৰ কাৰণে আনিছে। দেৱৰীজাই গামোচা পিন্ধাবলৈ মানে গামোচা লৈ আহিছে, তেওঁলোকক সম্ভাষণ জনাব এতিয়া। বাৰু ঠিক আছে, মই ভিতৰলৈ এয়া আহিলোঁ। এতিয়া আমাৰ আমি বৰাদা বুলি কওঁ। এখেতে আমাৰ অফিচত ইয়াতে কিবা কৰ্ম হ'লে মানে এখেতে কৰে, সকলোখিনি এখেতে কৰে। পূজা মানে কাম যি হয় আৰু মানে বিশ্বকৰ্মা পাতো বা কিবা যিকোনো পূজা পাতিলে পূজা কামখিনি এখেতে কৰে। এতিয়া আমাৰ বিশ্বকৰ্মা পূজা ভাগতো এখেতে কাম কৰি আছে ভিতৰত, য'ত পূজা পতা জেগাকণত, মিটিং হোৱা জেগাকণ আপোনালোকক আগত দেখালোৱে। এয়া চাওক, তেওঁ এই কাম কৰি আছে, লগতে কাম কৰি আছে। আৰু বাকী আমাৰ অফিচৰ সকলোখিনি আছে ইয়াতে। মই বোলে D2Sৰ ভিতৰৰ ৰুমটো দেখাইছোঁ মই আপোনালোকক। চাওকচোন, এই ছাৰ্ভিচ চেণ্টাৰ ইয়াতে সকলোখিনি হৈ থাকে কাম কাজ। মানে D2Sৰ যিখিনি মানে এক্টিভেশ্যনৰ পৰা ধৰি যিখিনি হয় আৰু মানে কমপ্লিট। এইটো আমাৰ দীপজ্যোতিয়ে কুইচিনা চাই আৰু এই আমাৰ ষ্টেণ্ড কেবলৰ গণেশ দা আৰু ধ্ৰুৱদা, নয়নদা আহিছে। নয়নদা হৈছে DND প্লাজা মানে যিটো ডিছ টিভি ছাৰ্ভিচ চেণ্টাৰ, তেওঁৰ মালিক। আৰু ধ্ৰুৱদা ষ্টেণ্ড কেবলে মানে চোৱা চিতা কৰি থাকে। আৰু লগতে আমাৰ চিৰঞ্জিত দা ডিব্ৰুগড়ৰ পৰা আহি পাইছেহি, তেওঁ বিশ্বকৰ্মা বুলি আহিছে। আৰু লগতে মানে মিটিঙো আছেতো ইয়াতে। এইটো আমাৰ ডিছ টিভি অফিচ, DND প্লাজাৰ বৰাদা পূজা মানে আৰম্ভ কৰিলে আৰু। বেছি দীঘল নহয়, ভিডিঅ'টো সৰুকৈ বনাইছোঁ। আমাৰ বিশ্বকৰ্মা ইমান ডাঙৰকৈও পতা নাই। তাকে যদি ভিডিঅ' চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব সকলোকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।